বলিউডত পুনৰ এক অপূৰণীয় ক্ষতি। বলিউডৰ হিমেন খ্যাত জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান। 89 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰবীণ অভিনেতাগৰাকীৰ। বলিউডত এখন সুকীয়া আসন দখল কৰি আছিল অভিনেতাগৰাকীয়ে। প্ৰখ্যাত অভিনেতাগৰাকীৰ বিয়োগত দেশজুৰি শোকৰ ছাঁ। 1935 চনত পাঞ্জাৱত জন্ম হৈছিল ধৰ্মেন্দ্ৰ কেৱাল কিষাণ দেওলৰ। দিল ভি তেৰা হাম ভি তেৰি ছবিৰে 1960 চনত আত্মপ্ৰকাশ কৰিছিল চিনেমা জগতত। আৰু তেতিয়াৰে পৰাই 300ৰো অধিক ছবিত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে। দীৰ্ঘদিনে অসুস্থ হৈ আছিল অভিনেতাগৰাকী। মুম্বাইৰ ব্ৰিজ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ। 1997 চনত বলিউডলৈ আগবঢ়োৱা অৱদানৰ বাবে ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল প্ৰবীণ অভিনেতাগৰাকীয়ে। 2012 চনত তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল প্ৰবীণ অভিনেতাগৰাকীক। উল্লেখযোগ্য, দেশৰ নিম্ন সদনলৈও নিৰ্বাচিত হৈছিল জনপ্ৰিয় অভিনেতাগৰাকী। অভিনয় জগত, ৰাজনীতি আৰু মানৱ সেৱাৰ এক ভোটা তৰা হৈ জিলিকি আছিল ধৰ্মেন্দ্ৰ। কিন্তু এতিয়াৰ পৰা যেন সেই মহীৰূহগৰাকী আৰু আমাৰ মাজত নাই। আমাৰ মাজত কেৱল থাকি যাব ধৰ্মেন্দ্ৰৰ স্মৃতি আৰু তেওঁৰ সেই চিৰসেউজ ছবিবোৰ। নিউজ ডেস্ক ৰিপৰ্ট, গ্ল'বেল নিউজ নেটৱৰ্ক।